এদিন কিবা কথাত দুটা ছাগলীৰ মাজত প্ৰচণ্ড কাজিয়া লাগিল। ইটোৱে আনটোৰ ওপৰত জঁপিয়াই পৰিল। মূৰৰ শিঙেৰে ইটোৱে সিটোক খুন্দিয়াবলৈ ধৰিলে। বহু দূৰৰ পৰা দুয়োটা দৌৰি আহি শিঙে শিঙে প্ৰচণ্ড আঘাত কৰিবলৈ ধৰিলে। সেই সময়তে আহাৰ বিচাৰি এটা শিয়াল সেইফালেদি গৈ আছিলে। সিহঁতৰ কাজিয়াখন শিয়ালটোৱে দেখা পালে। সি পেটতে ভাবিলে, ইহঁতৰ এটা মৰিলে মই তাক খাব পাৰিম। এই বুলি সি জোপোহাৰ কাষৰ পৰা কাজিয়াখন চাই থাকিল। শিঙে খুন্দিয়া খুন্দি কৰি ছাগলী দুটাৰ মাজত যুদ্ধখন চলিয়ে থাকে। সিহঁতৰ আঘাতত মূৰৰ পৰা ধাৰাসাৰে তেজ ববলৈ ধৰিলে। টোপাটোপে তেজবোৰ আহি মাটিত পৰিলহি। মাটিত সিহঁতৰ তেজৰ ডোঙা বান্ধিল। মাটিৰ পৰা তেজবোৰ খাবলৈ লোভীয়া শিয়ালটোৰ জিভাখন লিকলিকাবলৈ ধৰিলে। লাহে লাহে শিয়ালটো হাতত খাৰে ভৰিত খাৰে ছাগলী দুটাৰ মাজলৈ আগবাঢ়ি গ'ল আৰু তেজৰ টোঙাবোৰ দেখি তাইৰ লোভৰ পানী পৰিবলৈ ধৰিলে। পুনৰ যে শিঙে শিঙে যুঁজিবলৈ ছাগলী দুটা বিপৰীত দিশৰ পৰা দৌৰি আহিব, সেই কথাটো শিয়ালটোৱে পাহৰিয়ে গ'ল। হঠাৎ ছাগলী দুটা আহি আকৌ যুদ্ধ কৰিবলৈ ধৰিলে শিঙে শিঙে খুন্দিয়াই। শিয়ালটো এইবাৰ মাজত সোমাই পৰিল। শিঙৰ খুন্দিয়া খুন্দিত শিয়ালটো মাজত সোমাই পৰিল আৰু শিঙৰ খুন্দাত উফৰি গৈ তাইৰ পেটত নাড়ীভেৰু ওলাই তেজেৰে লুতুৰি পুতুৰি হ'ল আৰু সি মৃত্যুমুখত পৰিল। লোভত বুদ্ধিহীন হৈ শিয়ালটো মৃত্যুমুখত পৰিল। সেইটোৰ পৰা বুজিলোঁ যে লোভত বুদ্ধি নাশ কৰি সৰ্বনাশ হ'ব নেপায়।